শ্ৰোতা বন্ধু সকলোকে জনাইছো আজি এই সুন্দৰ পুৱাৰ অযুত শুভকামনা। প্ৰিয় বন্ধু, আপোনালোকে শুনি আছে সুকিয়া অনলাইন ৰেডিঅ' আৰু আজি আমি আপোনালোকলৈ আগবঢ়াইছো অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী তথা অসম চৰকাৰৰ পদ্মশ্ৰী বঁটা লাভ কৰা কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ এটি মন পৰখা গীত। আহকচোন আমি সকলোৱে একেলগে শুনো এই গীতটি। শ্ৰোতা বন্ধু, গীতটি শুনি কেনে পালে? আশা কৰিছো সকলোৱে ভাল পালে। প্ৰিয় বন্ধু, আপুনিও অনুৰোধ কৰিব পাৰে আপোনাৰ প্ৰিয় শিল্পীৰ প্ৰিয় গীতটি। পিছে গীতটি শুনি কেনে পালে আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লাইক কৰক আমাৰ ফেচবুক পেজ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল। ধন্যবাদ।